Hello friends, welcome to BCB Assam. বন্ধুসকল আপোনালোকৰ কাৰণে লৈ আহিছোঁ জব নিউজ। বন্ধুসকল আপোনালোকে চাব পাৰে Directorate of Medical Education DME Assam has released 2 employment notifications for the recruitment 2008 grade 3 technical and non-technical and grade 4 vacancy in different medical colleges and hospitals of the state under the establishment of the Directorate of Medical Education. Interested and eligible candidates may apply online here starting from 20th August 2024 to 31st August 2024 in Tinsukia Medical College and Hospital only for grade 3 technical posts. আৰু সেইমতে বন্ধুসকল Directorate of Medical Education DME দুটা এমপ্লয়মেন্ট নোটিফিকেশন ওলাইছে আৰু বন্ধুসকল নোটিফিকেশন মতে 2008টা টেকনিক্যাল আৰু নন টেকনিক্যাল গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ ভেকেন্সি থাকিব আৰু বন্ধুসকল আপোনালোকে 20 আগষ্টৰ পৰা 31 আগষ্টলৈকে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বিভিন্ন পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু বন্ধুসকল আপোনালোকে 31 আগষ্টলৈকে এপ্লাই কৰিব পাৰিব এতিয়া বন্ধুসকল আমি এলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক কি আছে চাই লওঁ আহক কেণ্ডিডেট সকল ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু এজ লিমিটটো 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু বন্ধুসকল এজ ৰিলেক্সেশ্যনটো OBC সকলৰ কাৰণে 3 ইয়াৰ্ছ ST আৰু SC সকলৰ কাৰণে 5 ইয়াৰ্ছ আৰু PWD সকলৰ কাৰণে 10 ইয়াৰ্ছলৈকে এক্সটেণ্ড কৰা হ'ব আৰু এপ্লাই কৰিব বিচৰা প্ৰাৰ্থীসকলে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব আৰু বন্ধুসকল এপ্লাই কৰিবলৈ কোনো ধৰণৰ ফি নালাগে এতিয়া বন্ধুসকল আমি কোনটো গ্ৰেডত কেইটা পোষ্ট আছে সেইটো চাই লওঁ আহক গ্ৰেড 3 টেকনিক্যালত 1031টা পোষ্ট আছে আৰু পে স্কেলটো হ'ব 14000ৰ পৰা 60000 লৈকে তাৰ পিছত গ্ৰেড 3 নন টেকনিক্যালৰ কাৰণে 320টা পোষ্ট আছে গ্ৰেড 4ৰ কাৰণে 657টা পোষ্ট আছে আৰু বন্ধুসকল গ্ৰেড 4ত এপ্লাই কৰিব বিচৰা প্ৰাৰ্থীসকলে 8 পাছ হ'ব লাগিব আৰু এওঁলোকৰ পে স্কেলটো 12000ৰ পৰা 52000 লৈকে হ'ব আৰু গ্ৰেড পেটো 3900 रुपीस হ'ব বন্ধুসকল আপোনালোকে যদি এডভাৰটাইজমেন্টৰ ৰিগাৰ্ডিং ইন ডেপথ এনালাইসিস বিচাৰে তেতিয়াহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিও ডেসক্ৰিপচনত WhatsApp চেনেলৰ লিংক দিয়া আছে আপোনালোকে WhatsApp চেনেলটো জয়েন কৰি ল'ব আৰু বন্ধুসকল আপোনালোকে যদি সহযোগিতা কৰে তেতিয়াহলে আমি কাৰেন্ট এফেয়াৰ্সৰ সিৰিজ লৈ আহিম আশা কৰিছো ভিডিওটো আপোনালোকৰ ভাল লাগিছে Thanks for watching the video.